একেদিনাখনে আপোনাৰ 4 বিঘা 5 বিঘা চকুমুটি পাই চকুমুটি 4 বিঘা 5 বিঘালৈকে আমি একেদিনাখনে আমি ধান ৰুব পাৰিম। প্ৰিয় দৰ্শকসকল, আমাৰ গাঁৱত আজি খেতি কৰাৰ নতুন পদ্ধতি এটা দেখা পালোঁ। এই পদ্ধতিটোৰ দ্বাৰা বহু মানুহ উপকৃত হ'ব। কম খৰচত কম সময়ৰ ভিতৰত এই দ খেতিটো আমি অৰ্থাৎ আমাৰ এই ধান খেতিটো কৰিব পাৰিম। প্ৰিয় দৰ্শকসকল, বৰ্তমান সময়ত খেতি কৰাত যথেষ্টখিনি খা খৰচা আহি পৰিছে, সময়ো যথেষ্টখিনি লাগে আৰু বহুত মানুহে ভাবে যে ইমান পইচা খৰচ কৰি আমাৰ যদি বিশেষ লাভেই নহয় তেনেহ'লে আমি খেতি কৰিনো কি লাভ। সেইকাৰণে বহু মানুহে আজিকালি খেতি নকৰাকৈ নিজৰ খেতি মাটিখিনি এনেই পেলাই থৈ দিছে। আপোনাৰ এই সমস্যাটো দূৰ কৰিবৰ কাৰণে বৰ্তমান এটা আমি মেচিন দেখিছোঁ, যিটো মেচিনৰ দ্বাৰা আপুনি অতি কম সময়ৰ ভিতৰত কম খৰচত আপুনি খেতিটো কৰিব পাৰে। তাৰ কাৰণে আপোনাক লাগিব অকণমান আগতীয়া প্ৰস্তুতি বিশেষ একো নহয়। এই ধৰক আমি যি সময়ত কঠীয়া পাৰোঁ সেই সময়তে আপোনালোকে নিজৰ খেতি মাটিডৰা ভালকৈ চহাই মেলি ল'ব লাগিব, আলি পদূলি দি ল'ব লাগিব। তাৰ পাছত সুন্দৰকৈ মৈয়াই ল'ব লাগিব। মৈয়াই লোৱাৰ পাছত চাব যাতে পানী যাতে বিশেষ নাথাকে। যিদৰে আমি কঠীয়ানি তলিত আমি যিদৰে সুন্দৰকৈ আমি পানী নোহোৱাকৈ সমানকৈ মৈয়াই লওঁ, ঠিক সেইদৰে কৰি ল'ব লাগিব। কৰি লোৱাৰ পিছত এই যিটো মেচিন, সেই মেচিনটোৰ দ্বাৰা আপুনি যদি খেতিটো কৰি দিয়ে তেতিয়া আপোনালোকে যথেষ্টখিনি কম সময়ৰ ভিতৰত উপকৃত হ'ব পাৰিব। অৰ্থাৎ ক'বলৈ গ'লে কঠীয়াতলিত আমি যিদৰে কঠীয়া সিঁচোঁ সেই কঠীয়া কিন্তু আপুনি এতিয়া কঠীয়ানি তলিত নকৰি ডাইৰেক্ট আপুনি পথাৰত কৰিব লাগিব। আৰু সেই পথাৰত কৰাৰ লগে লগে আপোনাৰ কেইবাটাও খৰচা কমি গ'ল। খেতিয়কজন হ'ল এজন পিংকু। আচ্ছা পিংকু, তুমি এই মেচিনটো ক'ৰ পৰা আনিছা? যোৰহাটৰ পৰা আনিছা। আচ্ছা, এই খেতিটোনো কৰিবলৈ তুমি কেলৈ ল'লা? এইভাগে কৰিবলৈ কেলৈ ল'লা? খৰচাটো কম হ'ব। কি খৰচা কম হয়? কম হ'ব। কঠীয়া পাৰিবলৈ আপোনাৰ জেওৰা পেটা, হাল বোৱা খৰচা এটা, তুলিবলৈ খৰচা আছে, আকৌ পেলাবলৈ, ৰুবলৈ নাই এনেকৈ 1200-1300 টকা বিঘাত ল'ব আপোনাৰ। এইটো পদ্ধতি কৰিলে খৰচাটো কম হয়। আৰু মইতো যিটো মেচিন দেখিলোঁ, মেচিনটো তেল ভৰোৱা কথা নাই, মেচিনটোতো একো খৰচা নাই। একো খৰচা নাই, মেচিনৰ একো খৰচা নাই। তাহলে ভালেই হৈছে, গোটেই ব্যৱস্থাটো দেখিছোঁ। এবাৰ পৰীক্ষা কৰি চাওঁ, খতম কৰিব লৈছোঁ আৰু যদি ভাল হয় ৰাইজে অহা বছৰ কৰিব পাৰিব। হয় হয়। আৰু ইয়াৰ দ্বাৰা মই যিটো বুজি পাইছোঁ, আমাৰ যিবোৰ ৰাইজে মানে মাটি পেলাই থয় লাভ নহয়, খৰচা বহুত হয় বুলি। এতিয়া অন্তত নহ'ব এইবিলাক। পেলাই থ'ব নালাগে। আমাৰ অসমীয়া মানুহে অন্তত খেতি হৈ গ'ল আৰু নিজে কৰিব পাৰিব। নিজৰ যেনিবা 10 বিঘা মাটি আছে, নিশ্চয় নিজে কৰিব পাৰিব, একো কৰিব লাগে নাই। নিজে আলি পদূলি দিলে আৰু ৰোৱা তোলা মানুহ লগাবলৈ কাৰণে মেচিনটো লৈ আহিলে, হাজিৰা মানুহ এটা লৈ আপুনি হৈ গ'ল। একেদিনাখনে আপোনাৰ 4 বিঘা 5 বিঘা চকুমুটি পাৰিব। চকুমুটি 4 বিঘা 5 বিঘালৈকে আমি একেদিনাখনে আমি ধান ৰুব পাৰিম, খেতিটো কৰিব পাৰিম। তাৰ মানে যিটো বুজি পাইছোঁ, আমাৰ এই ব্যৱস্থাটোৰ দ্বাৰা আমাৰ অসমীয়া মানুহে যিদৰে লাভ নহয় আৰু খৰচা বেছি হয় বুলি যিদৰে মাটি পেলাই থৈছে, এই ব্যৱস্থাটো কিন্তু নাইকিয়া হৈ যাব বুলি ভবা গৈছে। তেনেহ'লে এইবাৰ যদি হৈ যায়, ৰাইজে নিশ্চয় অহা বছৰৰ পৰা আমাৰ ইয়াতো কৰিব পাৰিব। ভাল লাগিলে, ঠিক আছে।